নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ খবৰলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম ভাগ্যশালী ব্যক্তিৰ বিষয়ে। এনে ভৰিৰ আঙুলিত যিসকল ব্যক্তিৰ আছে সেই সকল ব্যক্তি অত্যন্ত ভাগ্যশালী। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 5 প্ৰকাৰৰ ভৰিৰ আঙুলিৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনাৰো যদি আপোনাৰ ভৰিৰ আঙুলি এনে আকৃতি হয়, আপোনাৰ যদি ভৰিৰ আঙুলি কেইটা এনে ধৰণৰ হয়, তেতিয়াহ'লে আপুনিও অত্যন্ত ভাগ্যশালী। আপোনাৰো ভৰিৰ আঙুলিৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাম। গতিকে আপোনাৰ ভৰিৰ আঙুলি কেইটা কেনেকুৱা আপুনি লক্ষ্য কৰি আজিৰ এই ভিডিঅ'টোত যিকেইটা কথা জনাম সেইকেইটা আপোনাৰ জীৱনৰ লগত মিলিছে নে নাই আপুনি নিজে চাব পাৰিব। আপুনি নিজে আচৰিত হৈ পৰিব এই কথাখিনি শুনিলে। সেইবাবে আপুনি আপোনাৰ ভৰিৰ আঙুলি কেইটা কেনেকুৱা হয় আপুনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি চাই লওক আপোনাৰ আঙুলিকেইটাৰ বিষয়ে। আপুনি ভৱিষ্যতে কি লাভ কৰিব, আপুনি ভৱিষ্যতে জীৱনত কি হেৰুৱাব, কি পাব, কেনেকৈ আপুনি কেৰিয়াৰত উন্নতি হ'ব পাৰিব, আপোনাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হয়, আপুনি বাৰু ভাগ্যশালী নে? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই সকলোবিলাক কথা সুন্দৰভাৱে আপুনি জানি ল'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো আপুনি আধৰুৱা নকৰাকৈ শেষলৈকে খুব ধ্যান দি চাই থাকিব। 5 প্ৰকাৰৰ ভৰিৰ আঙুলিৰ বিষয়ে আজিৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিম। যি প্ৰায় সকলোৰে আঙুলি এনেকুৱা, আপোনাৰো আঙুলিৰ বিষয়ে এই ভিডিঅ'টোত থাকিব। আপুনি সেইবাবে ভিডিঅ'টো আধৰুৱা নকৰিব। আপোনাৰ আঙুলি কেইটাৰ বিষয়ে জানি লোৱাটো জৰুৰী। আপুনি ভৱিষ্যতে কি লাভ কৰিব, কেনেকৈ জীৱনত আপুনি উন্নতি হ'ব, আপুনি ভগৱানৰ কৃপা লাভ কৰিব পাৰিব নে নাই, এই সকলোবিলাক কথা জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম কমেণ্ট ছেকশ্যনৰ জৰিয়তে স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকে এটা লাইক কৰিলে আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয়, যাতে আপোনালোকৰ বাবে এটা নতুন ইনফৰ্মেটিভ ভিডিঅ', এটা নতুন কথা আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। সেইবাবে আপোনালোকে ভিডিঅ'ত এটা লাইক কৰি আমাক মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শকসকল, ভৰিৰ আঙুলিৰ সহায়ত আপুনি জানিব পাৰিব আপোনাৰ ভৱিষ্যতৰ বিষয়ে। আপুনি আপোনাৰ ঘৰতে থাকি আপোনাৰ ভৰিৰ আঙুলি কেইটাৰ জৰিয়তে আপোনাৰ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে জানিব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, যদি আপুনি আজিৰ এই ভিডিঅ'টো চাই ভাল পায় তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে প্ৰিয় দৰ্শক আপুনি প্ৰতিদিনে এটা ইনফৰ্মেটিভ কথা জানিব পাৰে, জীৱনত এটা নতুন কথা শিকিব পাৰে। সেইবাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ল'বৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰ আৰু সামুদ্ৰিক শাস্ত্ৰ এনে এটা বিষয় য'ত মানুহৰ শৰীৰৰ বিভিন্ন অংশৰ বিষয়ে কোৱা হয়, ধুনীয়াকৈ অধ্যয়ন কৰা হয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সামুদ্ৰিক শাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰৰ মতে কিছুমান কথা জনাম, যিসমূহ কথা আপোনালোকৰ জীৱনত বৰ্তমান চলি আছে, আপোনাৰ জীৱনটোৰ লগত একেই হ'ব। আপুনি নিজে ইয়াৰ অনুভৱ কৰিব পাৰিব, আপোনাৰ জীৱনটোৰ লগত মিলাই চাব পাৰিব, এই কথাখিনি আপোনাৰ সৈতে নিশ্চয় একমত হ'ব। প্ৰিয় দৰ্শক, এই শাস্ত্ৰৰ সহায়ত এজন মানুহ বা এগৰাকী মহিলাৰ ব্যক্তিত্ব আৰু ভৱিষ্যতৰ বিষয়ে জনাত সহায় হয়। সামুদ্ৰিক শাস্ত্ৰ জ্যোতিষশাস্ত্ৰৰ এটা অংশ। সামুদ্ৰিক শাস্ত্ৰৰ অনুযায়ী মানুহৰ ভৰিৰ পৰা মূৰলৈকে সকলো অংশৰ বিষয়ে বিশেষ প্ৰকাৰৰ আৰু লক্ষণৰ বিষয়ে কোৱা হৈছে। শৰীৰৰ অংশৰ আকাৰ আৰু প্ৰকাৰ আৰু ৰঙৰ আধাৰতে ব্যক্তিৰ স্বভাৱ আৰু ভৱিষ্যতৰ বিষয়ে ক'ব পৰা যায়।
ভৰিৰ আঙুলিৰ আধাৰত এজন ব্যক্তিৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব পৰা যায়। প্ৰত্যেক ব্যক্তিৰ ভৰিৰ আঙুলিৰ আকাৰ ভিন্ন ভিন্ন হয়। ভৰিৰ আঙুলিৰ কিছুমান আকাৰৰ বিষয়ে বহলভাৱে বিশ্লেষণ কৰা হৈছে। এই আকাৰসমূহৰ ভিতৰত যদি আপোনাৰ আকাৰটো মিলিছে ভৰিৰ আঙুলিৰ, তেতিয়া আপুনি নিজে ইয়াৰ অনুভৱ কৰিব পাৰিব এই কথাখিনি আপোনাৰ লগত একমত হৈছে নে নাই, আপোনাৰ লগত মিলিছে নে নাই আপুনি নিজেই জানিব পাৰিব আৰু কথাখিনি জানি আপুনি আচৰিত হৈ পৰিব। দৰ্শক, স্বভাৱৰ লগত মিলা কিছুমান কথা আপুনি জানি হয়তো নিশ্চয় আচৰিত হ'ব। আপুনি বেলেগৰ ভৰিৰ আকাৰৰ দেখিও তেওঁৰ স্বভাৱৰ বিষয়ে জানিব পাৰিব, তেওঁলোকক বুজিব পাৰিব। তেতিয়াহ'লে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি ভৰিৰ আকাৰৰ বিষয়ে জানি লওঁ। আপুনি কেনেধৰণে আপোনাৰ ভাগ্যৰ বিষয়েও জানিব পাৰিব আৰু আপোনাৰ ওচৰে পাছৰে অৰ্থাৎ আপোনাৰ ঘৰৰ সদস্যসকলৰো ভৰিৰ আঙুলিৰ জৰিয়তে আপুনি কিদৰে জানিব পাৰিব তেওঁলোকৰ ভৱিষ্যত চৰিত্ৰ আৰু জীৱনত কেনেধৰণে তেওঁলোকে সফল হ'ব পাৰিব, এই সকলোবিলাক কথা কেনেধৰণে জানিব পাৰিব। তাৰ আগতে আপুনি যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। তেন্তে আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে যি ব্যক্তিৰ বুঢ়া আঙুলিৰ ওচৰৰ দুটা আঙুলি সমান হয় আৰু শেষৰ দুটাতকৈ সৰু হয়, তেনে ব্যক্তিসকল পৰিশ্ৰমী আৰু উদ্যমী ধৰণৰ হয়। এনে ব্যক্তিসকলে নিজৰ পৰিশ্ৰমৰ আৰু সাহসৰ বলতে তেওঁলোকে সকলো কামতে সফল হ'ব পাৰে। এনেকুৱা ব্যক্তিৰ মতে পৰিশ্ৰমী কাৰ্যৰ সিদ্ধিৰ কাৰণ। অকল মনত ভাবিলেই নহয়, পৰিশ্ৰমৰ সহায়তে নিজৰ কাৰ্য সিদ্ধি কৰি সমাজৰ মান সন্মান প্ৰতিষ্ঠা কৰে। এই ব্যক্তিসকলৰ অৰ্থাৎ এই ভৰিৰ আকাৰৰ ব্যক্তিসকলে বেলেগৰ মানুহৰ কামত প্ৰশংসা কৰে। বেলেগ মানুহৰ কামত প্ৰশংসা কৰে এনেধৰণৰ ব্যক্তিসকলে। এইটো কাৰণ যে কৰ্মত ব্যক্তিসকলে তেওঁক পচন্দ কৰে। এনেকুৱা ব্যক্তিসকলে ঘৰ আৰু পৰিয়ালকো বহুত ভালকৈ দায়িত্ব লয়। ঘৰ আৰু পৰিয়ালৰ দায়িত্ব এনে ব্যক্তিসকলে ভালদৰে পালন কৰে। এনেধৰণৰ ব্যক্তিসকলে গীতাৰ এই শ্লোকটো বাৰে বাৰে স্মৰণ কৰে যে কৰ্মই ধৰ্ম। এওঁলোকে কৰ্মৰ বিষয়ে কয় আৰু কৰ্মকেই বিশেষ বুলি ভাবে। প্ৰিয় দৰ্শক, আপোনাৰো বাৰু এনেধৰণৰ ভৰিৰ আঙুলিৰ আকাৰ হয় নেকি? আপোনাৰ এনেধৰণৰ যদি আকাৰ হয় ভৰিৰ, তেতিয়াহ'লে এই কথাখিনি আপোনাৰ লগত মিলিছে নে নাই আপুনি নিজেই অনুভৱ কৰিব পাৰিব। প্ৰিয় দৰ্শক, 2 নম্বৰতে হৈছে যি ব্যক্তিৰ ভৰিৰ আঙুলি বুঢ়া আঙুলিটোৰ পৰা ইটো সিটোতকৈ সৰু হৈ গৈ থাকে, তেওঁলোকে নিজৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰিব বিচাৰি থাকে। তেওঁলোকে সদায় নিজৰ অধিকাৰৰ কথা কৈ থাকে। তেওঁলোকৰ মতে নিজেই যি ভাবে সেয়াই শুদ্ধ আৰু যি কৰে সেইটোৱে ভাল। বেলেগেও যাতে তাকেই কৰে তেওঁলোকে সেইটোৱে সদায় বিচাৰে। বেলেগেও যাতে তাকে কৰে তেওঁলোকে সেইটোৱে সদায় বিচাৰে। যদি সমাজৰে হওক বা ঘৰৰে হওক বা পৰিয়ালৰ সদস্যসকলেই হওক, যদি তেওঁলোকৰ এই সিদ্ধান্তটোৰ বিষয়ে, এই ইচ্ছাটোৰ বিষয়ে তেওঁলোকৰ ওপৰত যদি বিৰোধিতা কৰে নাইবা তেওঁলোকৰ ইচ্ছাৰ মতে নচলে, তেতিয়া এনেকুৱা ব্যক্তিসকলৰ বহুত খং উঠে। কিন্তু এটা কথা তেওঁলোকে বিচাৰে যে তেওঁলোকৰ জীৱন সংগীয়েও সিহঁতৰ মতেই চলায়, এনে ব্যক্তিসকলৰ মতেই চলে আৰু সদায় তেওঁলোকে কোৱা কথাই শুনে। ইয়াৰ উপৰিও এই ব্যক্তিসকলে মিলিজুলি এৰা ধৰা কৰি চলিব বিচাৰে, সময়ৰ লগত নিজকে সলাব বিচাৰে। প্ৰিয় দৰ্শক, আপোনাৰো বাৰু এই 2 নম্বৰত কোৱাৰ দৰে আঙুলিটোৰ আকাৰ হয় নেকি? যদি এনেধৰণৰ আপোনাৰ আঙুলিৰ আকাৰ হয়, তেন্তে আপুনি এই কথাখিনি নিজৰ লগত মিলাই চাওক আপোনাৰ লগত মিলিছে নে নাই। যদি মিলিছে তেন্তে আপুনি অৱশ্যেই এটা কমেণ্ট কৰিব। প্ৰিয় দৰ্শক, 3 নম্বৰটোলৈ আগবঢ়াৰ আগতে যদি আপুনি ইমানলৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ল'ব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক,
3 নম্বৰতে হৈছে যি ব্যক্তিৰ ভৰিৰ বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটো বেছি দীঘল হয় আৰু অন্য আঙুলিবোৰ সৰু হয় তেওঁলোকে যিকোনো কামতে নিজৰ মতে কৰি ভাল পায় যিকোনো কামেই তেওঁলোকৰ নিজৰ মতেহে কৰি ভাল পায় এনে ব্যক্তিসকলে যিকোনো কিবা এটা কাম কৰাৰ আগতে গোটেই কামটোৰ বিষয়ে পৰিকল্পনা কৰি লয় তাৰ পিছতহে সেই কামটো কৰাৰ আৰম্ভ কৰে পৰিকল্পনা কৰোঁতে এইটো কথা বহুত মনত ৰাখে যে মোৰ কামটো কৰাৰ প্ৰণালীটো যাতে কাৰো লগত নিমিলে এইবোৰ কাৰণতে ঘৰৰ পৰিয়ালত এওঁলোকে বিশেষ আনন্দ প্ৰাপ্ত কৰে বিশেষ আনন্দৰে জীৱনটো পাৰ কৰিব পাৰে এওঁলোকৰ কথা বতৰাবোৰ বেলেগৰ লগত নিমিলে চাকৰিৰ ক্ষেত্ৰতো নতুন নতুন প্ৰণালী প্ৰয়োগ কৰি চায় কেতিয়াবা এওঁলোকৰ কাৰণে বহু সমস্যাত পৰিব লগা হয় কিন্তু এওঁলোকৰ ওপৰত একো প্ৰভাৱ নপৰে প্ৰিয় দৰ্শক আপোনাৰো বাৰু এনেকুৱা হয় নেকি আপোনাৰ ভৰিৰ আঙুলিৰ আকাৰ যদি হয় তেন্তে আপোনাৰ লগত কথাখিনি মিলিছেনে নিশ্চয় আপুনি আপোনাৰ ভৰিটো লক্ষ্য কৰি আপুনি কথাখিনি এবাৰ মিলাই চাব প্ৰিয় দৰ্শক 4 নম্বৰতে হৈছে যি ব্যক্তিৰ ভৰিৰ বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিবোৰ সমান হয় তেওঁলোক শান্ত স্বভাৱৰ হয় এনেকুৱা ব্যক্তিসকলে সকলো কামতে শান্ত আৰু ধৈৰ্যৰে কৰে এনেকুৱা ব্যক্তিসকলে খুব কমকৈ খং কৰা দেখা পোৱা যায় এওঁলোকে সকলোৰে লগত শান্তিৰে সকলো সমস্যাৰ সমাধান কৰে আৰু সকলো ফালৰে পৰা তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হয় প্ৰিয় দৰ্শক আপোনাৰো ভৰিৰ আঙুলিৰ আকাৰ এই 4 নম্বৰটো সতি মিলিছে নেকি যদি মিলিছে কথাখিনি আপোনাৰ লগত মিলিছে নে নাই আপুনি আপোনাৰ ভৰিটো এবাৰ লক্ষ্য কৰি কথাখিনি মিলাই চাওক যদি মিলিছে আপুনি জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব প্ৰিয় দৰ্শক এইবাৰ জানো আহক 5 নম্বৰৰ শেষৰ আঙুলিৰ আকাৰটোৰ বিষয়ে 5 নম্বৰতে হৈছে যি ব্যক্তিৰ বুঢ়া আঙুলিৰ ওচৰৰ আঙুলিটো দীঘল হয় আৰু শেষৰ দুটা আঙুলি সমান হয় এনেকুৱা ব্যক্তিসকল বহুত সাহসী আৰু স্বতন্ত্ৰ বিচৰা হয় এনেকুৱা ব্যক্তিসকলে কামবোৰ বহুত মন দি আৰু শান্তিৰে কৰে এনে ব্যক্তিসকলে হাঁহি ধেমালি কৰি বহুত বেছি ভাল পায় মানুহৰ লগত খেলা ধূলা কৰি ভাল পায় মানুহক জুকাই ভাল পায় কোনো কথাই গভীৰভাৱে নলয় জীৱনৰ সম্পূৰ্ণ আনন্দ ভোগ কৰে এনে ব্যক্তিসকলে বেলেগৰ সুখতো এনে ব্যক্তিসকল নিজে সুখী হয় প্ৰিয় দৰ্শক আপোনাৰো বাৰু এই 5 নম্বৰৰ আঙুলিৰ আকাৰৰ দৰে ভৰিৰ আঙুলিৰ আকাৰ হয় নেকি যদি আপোনাৰো এনে আকাৰ হয় তেন্তে এই কথাখিনি অৱশ্যই আপোনাৰ লগত মিলিছে গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপুনি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদিহে ভিডিঅ'টোৰ পৰা কিবা এটা নতুন কথা জানিব পাৰিলে ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো উপহাৰ হিচাপে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও তেওঁলোকৰ ভৰিৰ আকাৰটো লক্ষ্য কৰি এই কথাখিনি তেওঁলোকৰ লগত মিলাই চাব পাৰে গতিকে সেইবাবে সকলোৰে লগত ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ প্ৰিয় দৰ্শক নতুন এটা ইনফৰমেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোকৰ মাজলৈ লৈ আহিম আজিলৈ সকলোকে ধন্যবাদ